নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি আপোনালোকলৈ আনিছোঁ লেচেৰা মাহৰ এটা শুকান ৰেচিপি। এই ৰেচিপিটোত মই লেচেৰা মাহখিনি অকণমান ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি কাটি লৈছোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ বেচন, কৰ্ণফ্ল'ৰ, জিৰা, ধনিয়া, জালুকৰ গুড়ি আৰু হালধি। আৰু আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ কোনখিনি মই কিমান পৰিমাণত ব্যৱহাৰ কৰিছোঁ। এতিয়া মই অকণমান পানী দি এইখিনি ভালদৰে যাতে বডি মাহখিনিৰ লগত মিলি যায় তেনেকৈ মই এইখিনি ভালদৰে সানি ল'ম। এইখিনি সনা হৈ গ'ল। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ কোনখিনি মই কিমান পৰিমাণে ব্যৱহাৰ কৰিছোঁ। মই লৈছোঁ বেচন 3 চামুচ, কৰ্ণফ্ল'ৰ 2 চামুচ, নিমখ জোখমতে, জালুকৰ গুড়া 1 চামুচ, হালধি গুড়া 1 চামুচ, ধনিয়া 2 চামুচ আৰু জিৰা গুড়া 1 চামুচ। এইখিনি ভালদৰে মিক্স কৰি লৈ সেইখিনি মই এনেদৰে সানি লৈছোঁ। আৰু এতিয়া এখন কেৰাহী ভালদৰে গৰম কৰি তেলখিনি অকণমান ভালকৈ গৰম কৰিম যাতে এই বেচনখিনি তলত লাগি নধৰে। লেচেৰা মাহখিনি মই ইয়াতে দি খুব কম জুইত একদম মচমচীয়া হোৱাকৈ ভাজি ল'ম। আপোনালোকে চাবচোন, সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ এইবিলাক চব্জি খাবলৈ মন নকৰে, কিন্তু এনেদৰে যদি বনাই দিয়ে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় এইখিনি খাবলৈ মন কৰিব। এতিয়া এইখিনি কম জুইত মই খুব ভালদৰে ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে দেখিবলৈ? এইখিনি খুব ধুনীয়া, দেখিবলৈ খুব ধুনীয়া হয় আৰু খাবলৈও খুব সুন্দৰ। আপোনালোকে ল'ৰা ছোৱালীক এনেকৈয়ে অকণমান বনাই দি চাবচোন, নিশ্চয় খাব তেওঁলোকে। আৰু এতিয়া বাকী থকা যোনখিনি লেচেৰা মাহ আছিলে সেই লেচেৰা মাহখিনিও মই ইয়াত অলপকৈ ভাজি ল'ম। যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে, আশা কৰিছোঁ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ৰেচিপিটো নিশ্চয় বনাই খাব। এইখিনি হৈ গৈছে। এতিয়া মই এইখিনি ইয়াৰ পৰা নমাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।